গাইজ গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ আপোনালোকৰ ওচৰত দুই এষাৰ কথা পাতোঁ, কাৰণ মোৰ ইমান যে বেয়া পোৱা মানুহ কিছুমান আছে মোৰ ফেচবুকত, আপোনালোকক জনাব পাই মই দুখিত যে মোৰ কালি 11কে হৈছিলে আৰু সেই লাইভ ভিডিঅ' আহিলোঁ ছোৱালী আৰু মই, তাৰে কাৰণে ইমান হিংসাক 3জন মানুহে আনফল' কৰি দিলে। কিন্তু অগ্নিনাভ বাবা আছে, ভগৱান আছে মোৰ লগত, ইমান নাইনচাবি সিহঁতে কৰিছে, যিকেইজন আছে সেইকেইজন মোৰ শত্ৰু হয় আৰু সেইবিলাক মই একদম খাতেই নকৰোঁ। ভগৱান আৰু মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ, যদি মই সত্যত আছোঁ সদায় মই আগবাঢ়ি যাবলৈ সক্ষম হওঁ। আপোনালোকৰ মাজত বহুতেই মোক ভাল পায়, বহুতে কয় তুমি দীঘল দীঘল ভিডিঅ' দিবা, তোমাৰ কথাবিলাক শুনি ভাল লাগে, আৰু যিবিলাকে মোৰ ভিডিঅ' চাই ভাল নাপায় তেওঁলোকে নাচাব, মই তেওঁলোকক চাবলৈ জোৰ নকৰোঁ। আৰু যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে মই ভিডিঅ'বোৰ বনাই যাম, আৰু যি মন নাযায় তাকে কৰিম। আৰু প্ৰথমতে অলপমান চাই পেলাই ভিডিঅ'বোৰ স্কিপ কৰিলে বহুতে বুজি নাপাব, কিন্তু শেষলৈকে চালে মোৰ ভিডিঅ'ৰ সদায় যিটো কথা কওঁ মই মিনিঙত কথা পাতোঁ। আৰু বহুতে মোৰ চোৱা মানুহখিনিয়ে কয় যে অলপমান দীঘলকৈ কৰিবা, কাৰণ তোমাৰ কথাবিলাক শুনি ভাল লাগে। থেংক ইউ যিসকলে মোক এনেকৈ কয়, আৰু ধন্যবাদ। তাৰে মাজত দুই এজন মোৰ শত্ৰু পুহি ৰাখিছোঁ মই ফেচবুকত, আৰু সেইকেইজনক মই খাতিৰ নকৰোঁ, তেওঁলোকে মোক আনফল', যোনে যোনে মোক বেয়া পায় আনফল' কৰি দিলেও মই বেয়া নাপাওঁ। মানে মোক বেয়া পোৱা মানুহখিনি মোৰ লগত থাকিও লাভ নাই, যিহেতু শত্ৰু মই পুহিব মন নাই। তো যিসকল ভালকৈ মোৰ লগত আছে সেইসকলক লৈ পেলাই মই আগবাঢ়ি যাম। আৰু মানে 11কে মেছেজটো মই দিয়াৰ লগে লগে আনফল' কৰি দিছে, মানে কিমান শত্ৰু হ'ব পাৰে ভাবকচোন। তো যিয়ে নহওক, এতিয়া এটা লাগে 11কে হ'বলৈ, হৈ যাব, সেইটো আশা কৰা নাই ইমান, হৈ যাব আজিৰ ভিতৰত বা কালিৰ ভিতৰত হৈ যাব, হোৱা বস্তু হৈ থাকিব। যিসকলে ভাল পায়, কোনোবাটো ভিডিঅ' চাই পেলাইতো মোক ফ'ল' কৰিছে ন, কিবা এটা ভাল পাই পেলাই, আৰু সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যে পিছলৈকে মই সেইটো ভাল ভিডিঅ' দিম। এতিয়া বহুত পৰিস্থিতিবিলাক মোৰ কাৰণে বেয়া হৈ আছে, আৰু যিসকলে মোক বুজি নাপায় তেওঁলোকে মোৰ লগত থাকিব নালাগে, যিসকলে মোক বুজি পায় মৰম দিয়ে তেওঁলোকে মোৰ লগত থাকিলেই হ'ল। তো আজি ভিডিঅ'টো ইমানতে আছিল। ইমান কথা শুনি ক'বৰ কাৰণে আপোনালোকক মায়াৰ লগত আহিছোঁ। মায়া কৈ দিয়া, হাই গাইজ, কি খবৰ আপোনালোকৰ? আৰু মায়াক দেখিছেনে, তাই বহুত বদমাছ হৈ গৈছে আজিকালি, অলপ ওলাই যাব খোজে, বেটি নাই, কলেজত গৈছে, আহি আছে। তো ভাবিলোঁ আপোনালোকৰ ওচৰত দুই এষাৰ কৈ দিওঁ। তো বাই বাই, ভালকৈ থাকিব, সুস্থ থাকিব, আশীৰ্বাদ কৰিব আমি যাতে আগলৈ আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' দিব পাৰোঁ, নতুন নতুন জেগাত যাব পাৰোঁ। তো বাই বাই মায়া কৈ দিয়া, বাই বাই গাইজ।